সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ ধৰণেৰে দুতৰপীয়া দহি কেনেকৈ গাঁঠিব। প্ৰথমে আপোনালোকে দহিসমূহ যিমান দূৰত্বত দিব বিচাৰে পেঞ্চিলেৰে দাগ দি ল'ব। চাদৰখন ওলোটা ফালে ল'ব। পাছত যিটো ৰঙৰ দহি দিব সেইটো ৰঙৰ সূতা ল'ব। মই 4 ডলীয়াকৈ লৈছোঁ সূতা। এনেদৰে বেজীয়ে পেঞ্চিলৰ দাগটোত বেজীটো ভালদৰে গাঁঠি দি ল'ব। অলপ টানকৈ দিব গাঁঠিটো। আপুনি যিমানটো জোখত দহিটো বিচাৰে সিমান জোখত এনেদৰে সূতা লৈ ল'ব। দহি সূতাখিনি এনেদৰে ভালদৰে গাঁঠি মাৰি ল'ব। গাঁঠিটো এনেকৈ দিব যাতে পিছত খোল খাই নাযায়। অলপ টানি টানি দিব। আপোনালোকে 3টামান গাঁঠি টানি টানি দি ল'ব। ইমানো নাটানিব কাপোৰখন যাতে কোচ খাই নাযায় সেইটো মন কৰিব। এনেদৰে সূতাখিনি সমান কৰি মন কৰিব বগা সূতা দুডাল যাতে কাট নাখায়। তাৰপাছত সমানকৈ এনেদৰে কেঁচিৰে কাটি দিব। কেঁচিৰে কাটি এই বাঢ়ি থকা সূতাকণ কিন্তু আপোনালোকে পেলাই নিদিব, ইয়াৰো কাম আছে। তাৰপাছত এনেদৰে পানী ল'ব, পানী আঙুলিত তিয়াই ল'ব। তাৰপাছত এই বগা সূতা দুডাল আপোনালোকে সোঁফাললৈ প্ৰথমে সোঁফাললৈ পকাব। তাৰপাছত বাওঁ হাত বুঢ়া আঙুলিটো এনেকৈ চেপা মাৰি ধৰিব। আকৌ যেতিয়া পকাব হ'ব এৰি দিব। আকৌ পকাই হ'লে ধৰিব। তেনেদৰে আপোনালোকে পকাই থাকিব। আৰু যেতিয়া সম্পূৰ্ণ পাক খোৱা যেন দেখিব তেতিয়া আপোনালোকে বাওঁ ফাললৈ মানে উল্টা ফাললৈ পকাই আনিব। কিন্তু বাওঁ হাতৰ আঙুলিটোৱে ধৰি থাকিব। তাৰপিছত এনেদৰে পকাই গাঁঠি মাৰি ল'ব। আপোনালোকে মন কৰিব গাঁঠিটো ইটো দহিৰ গাঁঠিৰ লগত যাতে সমান হয় সেইটো আপোনালোকে মন কৰিব। এই গাঁঠিটোও টানকৈ দিব। তাৰপিছত এনেকুৱা সূতা খুব জট লাগে। জট লাগিলে আপোনালোকে এনেদৰে ফণী এখনেৰে ফণিয়াই ল'ব, চুলি ফণিওৱাৰ নিচিনাকৈ এনেকৈ। তাৰপাছত সমানকৈ কাটি দিব। সমানকৈ কাটি লোৱাৰ পাছত আপোনালোকে এনেদৰে সূতাটো অলপ পকাই ল'ব। পকাই এনেদৰে ঘূৰখুৱাই ল'ব। তাৰপাছত যিটো দহি আমি বাতিত থৈছিলোঁ সেই সূতাডাল আমি এনেকৈ ফাঁক কৰি তাৰ ফাঁকৰ মাজেৰে এই বগা দহি সূতাখিনি সুমুৱাই দিব লাগিব। আপোনালোকক যিমানটো জোখত দহিটো লাগে সিমানটো জোখত দহিটো ৰাখি এনেদৰে বাওঁ হাতৰ বুঢ়া আঙুলিয়ে ধৰি তাৰপাছত দহিটোৰ মাজেৰে বেজীটো পাৰ কৰি এনেদৰে এই সূতাডাল এনেকৈ ধৰি ল'ব কিন্তু। তাৰপাছত এনেদৰে দহিটোৰ তলফালৰ পৰা ওপৰ ফাললৈ আনি এই সূতাডালৰ তলেৰে মানে পাৰ কৰি আনি ভালদৰে গাঁঠি দি ল'ব লাগিব। এনেদৰে একে প্ৰক্ৰিয়াৰে 3টামান গাঁঠি দি ভালকৈ গাঁঠিকেইটাত টানি টানি দিব লাগিব যাতে পাছত খোল খাই নাযায়। সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আগৰ ভিডিঅ'টোত আপোনালোকে মোক ইমান সুন্দৰ সুন্দৰ মন্তব্যৰে উৎসাহ যোগাইছে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এনেদৰে আপোনালোকে মৰম উৎসাহ দি যাব। গাঁঠিকেইটা দি হোৱাৰ পাছত বান্ধ খাই থকা সূতাডালৰ মাজেৰে এনেদৰে বেজীটো পাৰ কৰি আপোনালোকে এনেদৰে বেজীটো পাৰ কৰি পুনৰ গাঁঠি দি ল'ব। এনেদৰে গাঁঠি 2টা দিব। ভালকৈ গাঁঠি দি হোৱাৰ পাছত বেজীটো দহিটোৰ মাজেৰে পাৰ কৰি দিব লাগিব। এই দুতৰপীয়া দহিৰ ভিডিঅ'টো দিবলৈ অনুৰোধ জনোৱা মোৰ ভণ্টি পিংকিলৈ বহুত বহুত ধন্যবাদ। ভালদৰে বুজি পাইছানে নাই ভিডিঅ'টো চাই জনাবা দেই। সকলো গাঁঠি দি হোৱাৰ পাছত দহিটো ভালদৰে সমানকৈ কেঁচিৰে কাটি দিব। দহিবিলাক কাটি যাওঁতে যিবিলাক পেলনীয়া সূতা থাকে সেইবিলাক পেলাই নিদিব। কি কামত আহিব সেইটো জানিবলৈ হ'লে মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই মোৰ লগত জড়িত হৈ থাকিব লাগিব। বগা ৰঙৰ দহিটো যি প্ৰক্ৰিয়াৰে গাঁঠিলোঁ সেই একে প্ৰক্ৰিয়াৰে ৰঙা ৰঙৰ দহিটো গাঁঠি দিব লাগিব। আপোনালোকক বুজাব পাৰিছোঁনে নাই আপোনালোকে ভিডিঅ'টো চাই জনাব দেই। ৰঙা দহিটো গাঁঠি দিয়াৰ পাছত এনেদৰে বগা দহিটো আঁতৰাই ৰঙা দহিটো আপোনাৰ জোখমতে কেঁচিৰে কাটি ল'ব।
আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া মন্তব্য আগবঢ়াব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।